चिरां जिल्लानि सावस्रि बिफानाव चिरां जिल्ला भारत भुटान सिमनानि साखाथियाव थानाय सान्तिपुर स्टेट डिस्पेन्सारि देहा फाहामसालियाव 5 बोसोरनि गाहायाव थानाय गथ'साफोरनि पलिअ दौनायनि हाबाफारि बेखेवदों। चिरां जिल्ला सावस्रि बिफाननि एडिसि फिरदुस आलम शेख बिथाङा पलिअ दौनाय हाबाफारि बेखेवनायनि फिथाखौ हास'ना होयो। लोगोसे हस्पिटालाव पलिअ दौनो लाबोनाय गथ'साफोरनो पलिअ दौओ। चिरां जिल्ला सावस्रि बिफाननि जइन्ट डिरेक्टर रेहना बेगम, अतुल दास डिस्ट्रिक्ट जुनाइजेसन अफिसार, आशा अंगनादि आरो देहा बिफाननि गुबुन गुबुन बिफानाव थानाय सोद्रोमाफोराबो बाहागो लायो। আজি আমাৰ জিলাত চিৰাং জিলাত পালছ পলিঅ' যি অভিযান আছে পলিঅ' দেওবাৰ হিচাপে আৰম্ভ হৈছে আৰু আনুষ্ঠানিকভাৱে আজি আমি শান্তিপুৰ ষ্টেট ডিস্পেন্সাৰীত আৰম্ভ কৰিলোঁ। গোটেই জিলা হিচাপত যদি চাবলৈ যাওঁ আমাৰ টোটেল পপুলেশ্যন আছে 5,59,383 আৰু হাউচ হোল্ড কাভাৰ কৰিবলৈ গৈ আছে 1,21,000। চ' ইয়াতে আমাৰ 0 to 5 ইয়াৰ্ছৰ চিলড্ৰেন আছে, সেইখিনি আমাৰ নিয়াৰ এবাউট 69,000 হয়। 69,000 মানে 70,000-70,000ৰ ওচৰা ওচৰি। গতিকে এই গোটেইখিনি আমাৰ পপুলেশ্যন যি আছে 0 to 5 ইয়াৰ্ছ আমি কাভাৰ কৰাৰ কাৰণে যত্ন কৰিম। আজিৰ দিনটোত আমাৰ বুথ লেভেল পৰ্যায়ত আমাৰ পলিঅ' অভিযান চলিব আৰু অহাকালিৰ পৰা হাউচ টু হাউচ ভিজিট হ'ব। গতিকে মই আপোনালোকৰ থ্ৰুদিও মই অনুৰোধ কৰিম আটাইকে যে যাতে 0 to 5 ইয়াৰ্ছৰ যি পোৱালি আছে তেখেতসকলক যাতে আজি যিমান দূৰ সম্ভৱ বুথ লেভেললৈকে লৈ আনিব লাগে, কাৰণ বিভিন্ন আমাৰ টোটেল 483 বুথ আছে গোটেই জিলাৰ কাভাৰ কৰাকৈ। আৰু যদি ইনকেছ বুথত আহিব নোৱাৰে, আমাৰ হেল্থ ৱাৰ্কাৰ যদি ঘৰলৈকে যায় যাতে নিজৰ পোৱালীক দুটোপাল পলিঅ' খুৱায়, সেইখিনি অনুৰোধ থাকিল। লক্ষ্য আমাৰ আটাই জানে যে আমাৰ ইতিমধ্যে গোটেই ভাৰতবৰ্ষ পলিঅ' মুক্ত বুলি আমাৰ ইতিমধ্যে ডিক্লেয়াৰ হৈছে, কিন্তু নেইবাৰিং যি আমাৰ কাণ্ট্ৰি আছে আফগানিস্তান, পাকিস্তানত এতিয়াও পলিঅ'ৰ প্ৰাদুৰ্ভাৱ আছে। সেইকাৰণে আমাৰ এটাই লক্ষ্য যাতে আমাৰ কাণ্ট্ৰিত, আমাৰ দেশত যাতে কোনো ধৰণৰ পলিঅ' দেখা নিদিয়ে, সেইটোৱে আমাৰ মূল লক্ষ্য। পলিঅ' মুক্ত ভাৰত, পলিঅ' মুক্ত অসম, পলিঅ' মুক্ত চিৰাং, এইখিনিয়ে। আজি আমাৰ চিৰাং জিলাত আমাৰ অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সৌজন্যত যি আমাৰ 19খন জিলাত SNID ছাব নেশ্যনেল ইমিউনাইজেশ্যন ডে বা উপৰাষ্ট্ৰীয় আমাৰ পলিঅ' প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰা হৈছে। তাৰে ভিতৰত আমি আজি চিৰাং জিলাত আমি শান্তিপুৰ ষ্টেট ডিস্পেন্সাৰীত আজি আমি শুভ উদ্বোধন কৰিলোঁ। আজি আমাৰ বুথ এক্টিভিটি হ'ব। আমাৰ টোটেল আমাৰ 438 বুথত আমাৰ হস্পিটেলবিলাকত হ'ব, ছাব চেণ্টাৰবিলাকত হ'ব, VCDC চেণ্টাৰবিলাকত হ'ব, অংগনাবাদী হেৰিবিলাকত হ'ব। গতিকে আজি যিবিলাক ল'ৰা ছোৱালী 0ৰ পৰা 5 বছৰৰ ল'ৰা ছোৱালীখিনি হয়তো কিবা কাৰণে আহিব নোৱাৰিব পাৰে, সেইটোৰ কাৰণে আমাৰ অহাকালি ঘৰে ঘৰে অংগনাবাদী ৱৰ্কাৰসকলে, ANM বাইদেউসকলে আৰু আশা বাইদেউসকলে ঘৰে ঘৰে গৈ তেওঁলোকক পলিঅ'ৰ দুটোপাল প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰিব, যাতে আমাৰ ভাৰতবৰ্ষখন পলিঅ' মুক্ত হয় সম্পূৰ্ণভাৱে। ঠিক তাৰ বাবে আমাৰ এইটো অভিযান লোৱা হৈছে। এনেকৈ বছৰে বছৰে হয়, আমি যোৱা মে' মাহতো কৰিছিলোঁ আৰু এইটো ডিচেম্বৰত এইটো আমাৰ ছেকেণ্ড ৰাউণ্ড, যাতে কমপ্লিটলি আমাৰ পলিঅ' ফ্ৰী হয়। আৰু আপোনালোকে জানে পলিঅ' হোৱা মানুহৰ কি হয়, আমাৰ পংগু হয়, হাত ভৰিবিলাক অচল হৈ পৰে বা তাৰ মাংসপেশীবিলাক তাৰ হেৰিবোৰ চিচা পৰি যায়, খোজ কাটল কৰিব নোৱাৰে, কমপ্লিটলি হেণ্ডিকেপ হয়। তাৰ কাৰণে আজিকালি হয়তো বহুতখিনি কমি গৈছে। বৰ্তমান আমাৰ ইণ্ডিয়াত তেনেকুৱা ধৰণৰ কেছ পোৱা নাই। আমাৰ নেইবাৰিং কাণ্ট্ৰি পাকিস্তান, আফগানিস্তানত এতিয়াও আছে, যিহেতুকে আমাৰ যাতায়াত চলাচল হৈয়ে থাকে। সেইটোৰ কাৰণে আমি সাৱধানতা লৈছোঁ যাতে আমি কমপ্লিটলি 100% পলিঅ' ফ্ৰী মুক্ত হয় আমাৰ ভাৰতবৰ্ষখন। সেইটো কাৰণে কেন্দ্ৰীয় চৰকাৰে আমাৰ 19খন ষ্টেটত এই SNID নেশ্যনেল ছাব ইমিউনাইজেশ্যন ডে কৰিছে। তাৰে ভিতৰত আমাৰ অসমখনকো তেখেতসকলে কৰিবলৈ দিছে আমাৰ স্বাস্থ্য মন্ত্ৰালয়ক। আৰু তাৰে ভিতৰত আমাৰ অসম ষ্টেটৰ আমাৰ 19খন জিলাত এই উপৰাষ্ট্ৰীয় পলিঅ' অভিযান চলি আছে। গতিকে আহক সকলোৱে আমি মিলিজুলি কাম কৰিলে নিশ্চয় আমাৰ শূন্যৰ পৰা 5 বছৰ ল'ৰা ছোৱালীখিনি আমাৰ পলিঅ' মুক্ত হ'ব, তেতিয়া আমি সুখ শান্তিৰে থাকিব পাৰিম। এইখিনিয়ে ক'বলগীয়া। কিছুমান পেৰেণ্টছ আছে যেতিয়া আমি গাঁও ভিতৰত যাই তেওঁলোকে পলিঅ'ৰ ওপৰত কনচিয়াছে নাই, তেওঁলোকক কি আহ্বান জনাব? আজিকালি আমাৰ এনে সজাগতা সভাবোৰ পাতি থাকে
বা অংগনাবাদী ৱৰ্কাৰ হওক ANM হওক আশা কৰ্মীসকলে এই বিষয়ে আলোচনা কৰে গতিকে পলিঅ'টো এনেকুৱা ধৰণৰ বহুত মাৰাত্মক হওক গতিকে যদি অচল কৰি দিব পাৰে সেইটো কাৰণে ভেকচিন প্ৰতিষেধক যদি দুটোপাল লয় তেতিয়াহ'লে সম্পূৰ্ণ নিৰাপদ হ'ব পাৰে আৰু এনেকুৱা আমাৰ বুধবাৰে তেনেকুৱা ধৰণৰ অন্যান্য ৰুটিন ইমিউনাইজেশ্যনৰ লগতে পলিঅ' ভেকচিনো দিয়া যায় তেখেতসকলে কোনো ভয় খাব নালাগে আৰু সেইকাৰণে মই সাংবাদিক ইলেক্ট্ৰনিক মিডিয়া পেপাৰ মিডিয়াক মই আহ্বান জনাইছোঁ আপোনালোকে এই মেছেজটো যাতে আমাৰ গাঁৱে ভূঞে সকলো পিনে লৈ যায় গতিকে আজিৰ শিশু অহাকালিৰ নাগৰিক